हेलो एवरीवन आपनारा সকলকে মই আইডিয়াটি ভিডিওতে স্বাগত জনাইছো আৰু আজি হৈছে আমাৰ জোৰোণ আৰু আমি জোৰোণ দিব যাম অলপ দেৰিকে আৰু ইফালে মিঠুৱে ভাত বনাই আছে অলপ পিছত দেখাম মই মিঠু প্ৰথমতে আপোনালোক সকলোকে আমাৰ ৰভাখন দেখুৱাও হওক বলক আজি মোৰ মা দেউতাৰ একমাত্ৰ ল'ৰা বিজিত তালুকদাৰ আৰু মোৰ দাদাৰ জোৰোণ আৰু অহাকালি বিয়া আৰু জোৰোণ দিবলৈ আমি সকলোবোৰ ৰেডি হৈছোঁ আৰু কিছুমান নিয়ম নীতিৰ মাজত আজি জোৰোণ দিবলৈ যাম কইনাৰ ঘৰলৈ আৰু আপোনালোক সকলোৱে চাই থাকক কেনেকৈ জোৰোণ দিম কি কৰিম বলক এতিয়া আমি ষ্টাৰ্ট কৰিম মেকআপ কৰিবৰ বাবে এইবিলাক হৈছে আমাৰ প্ৰডাক্ট আৰু আমাৰ মেকআপ আৰ্টিষ্টক আৰু এতিয়া মই মেকআপ ষ্টাৰ্ট কৰিম আৰু এয়া মা আৰু মাৰ আচলতে খুবেই ফূৰ্তি লাগিছে মই সুধিছিলোঁ আকৌ কেনে লাগিছে এনেকৈ নাচি নাচি বৰ ৰঙিলীজনী খুবেই ভাল লাগিছে আৰু এয়া ময়ো ৰেডি হৈ গ'লোঁ অলপ মেকআপ চেকআপ কৰি আৰু এয়া সকলোবোৰ পেহী গাঁৱৰ খুৰী বৰমা সকলোবোৰ আহি পালেহি আৰু এয়া মোৰ আটাইতকৈ মৰমৰ আইতা মামা আইতা আহি পাইছেহি নাতিয়েকৰ বিয়া চাবলৈ বুলি আৰু তাৰ পাছত আমি সকলোৱে কেইকপিমান ফটো উঠিলোঁ আৰু যাতে এইবিলাক স্মৃতি হৈ ৰয় তাৰ বাবে এইবিলাক সাঁচি ৰাখিব লাগে নহয়নে দুটিয়াৰ সপোন আজি বুকুৰ তুমি হে পাহৰি যাই বাঢ়ে দেখোন মৰম মৰম ফাগুন কেঁচা কলি যাতে আৰু এয়া প্ৰথমে মই মিঠাইৰ প্লেটখনকে লৈছোঁ আগতে কৈ আহিছোঁ সকলোকে মিঠাইৰ প্লেটখন পিছে ময়েই ল'ম আৰু আমি সকলোৱে এনেকৈ বাছত বহি যাবলৈ ওলালোঁ গোটেই খুৰীহঁত বৰমাহঁত সকলোৱে মিলি এনেকৈ যাই আছোঁ কইনাৰ ঘৰলৈ বুলি আৰু এয়া চাওকচোন আমাৰ সকলোৰে কিমান যে ফূৰ্তি কি যে ডান্স একেবাৰে আৰু লাহেকৈ এনেকৈ আহি আহি কইনাৰ ঘৰে পালোহি আচলতে কইনাৰ ঘৰ বহুত বেছি দূৰত নহয় ওচৰতে হয় আৰু আমি সকলোৱে এনেকৈ আহি পালোহি কইনাৰ ঘৰ আৰু মোক পিছে দেখা পাইছেনে নাই এইজনী মিঠাই লৈ থকাজনী কিমান যে ফূৰ্তি মিঠাইৰ প্লেটখন ময়েই ল'ম বুলি আৰু এয়া কইনাক লৈ আহিলোঁ গোটেই ৰাইজৰ মাজলৈ আজি মই নসাজে নিজকে চাই দুহাতে
আৰু এয়াই হৈছে আমাৰ মৰমৰ কইনাজনী, মোৰ বৌ। আৰু এয়া ৰাইজৰ মাজত বহাই দিছোঁহি। মৰমে আদৰি লবা অভিমান লাজে লাজে তোমালে চাম তোমাৰে বুকুতে জিয়াম লাজে লাজে তোমালে চাম তোমাৰে বুকুতে দুটিয়াৰ সপোন আজি বুকুৰ আপোন তুমি হে পাহৰি যাই বাঢ়ে দেখোন মৰম মৰম ফাগুন। আৰু মাজতে বহুত ভিডিঅ' ক্লিপ লগাব লগা আছিলে, কিন্তু ইমান ভিডিঅ' কৰা সহজ নহয়, গতিকে যিমানখিনি পাৰিছোঁ সিমানখিনি কৰিছোঁ। আৰু তাৰ লগে লগে আমি এয়া খাবলৈ আৰম্ভ কৰিলোঁ, আৰু কিবা মই কৈও আছিলোঁ। আৰু এয়া আমাৰ সকলোৰে মৰমৰ ডাঙৰ পেহী, আৰু মই য'ত আছোঁ তাততো ৰিলছ বনিবই। এইবাৰ আকৌ খোৱাত বহিছোঁ, এইবাৰ ভাত দিছে। আৰু আচলতে ইমান ধুনীয়া শুশ্ৰূষা কৰিছে, বহুত ভাল লাগে আচলতে দৰা ঘৰৰ মানুহক ইমান সন্মান কৰে। ফটো সেশন চলি আছে কিন্তু আমি মানে চান্সে পোৱা নাই, আমি লাইনত আছো এতিয়া। আৰু আমি চবেই ফটো উঠিছোঁ আমাৰ কইনাজনীৰ লগত, সকলোৰে কি যে ফূৰ্তি। আৰু এতিয়া আমি সকলোৱে ফটো ভিডিঅ' বনাই লাহেকৈ ঘৰলৈ বুলি ওলাইছোঁ, আৰু এয়া যাবলৈ ওলাইছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু আশা কৰিছোঁ আগলৈকে এনেকৈ মৰম দি যাব। ধন্যবাদ। ৰাগে ৰাগে বিয়পিছে মিলন